আজি হয় আমি আজি সিদিনা খেৰণী যোনটো প্ৰতিবাদী কাৰ্যসূচীত যোনটো নিৰুজ ব্যক্তি তেওঁ যোনটো এই ঘটনাত যোনটো পুলিচৰ গুলিত তেওঁ যোনটো মৃত্যু হ'ল সেইটো লৈ আমি আপোনালোকৰ যোগেদি আমি তেওঁ এইটো নিন্দা কৰিছোঁ এই চৰকাৰখনক সেইটো কাৰণে নিন্দা কৰিছোঁ কাৰণ সেই তেনেকুৱা ধৰণৰ প্ৰতিবাদ যোনটো মানে মানুহৰ যাতে সাধাৰণ মানুহৰ যাতে মৃত্যু নহয় সেইটো অসম চৰকাৰে চকু ৰখাটো উচিত আৰু এই প্ৰতিবাদ গণতান্ত্ৰিক হিচাপে আছিলে গণতান্ত্ৰিক হিচাপে আন্দোলনটো ৰাখিব লাগিছিল কিন্তু গণতান্ত্ৰিক ব্যৱস্থা নাৰাখি এটা ভয়ানক এটা কাৰ্যসূচী গোটেই অসম জুৰি আজি তোৰপাৰ হৈ যোৱা আমি লক্ষ্য কৰিব পাইছোঁ সেইটোলৈ আমি এই চৰকাৰখনকে আপোনালোক সংবাদ মাধ্যমৰ থ্ৰুদি প্ৰথমতে আমি তেওঁলোকক নিন্দা কৰিছোঁ কিন্তু কথাটো হ'ল আজি এই যোনটো ঘটনা হৈ গ'ল যোনটো ভিডিআৰ ওপৰত আজি যোনসকল ঘূণীয়া হৈছে আজি মৃত্যু মুখলৈ যোৱা আজি পৰিস্থিতি হৈ গ'ল কিন্তু আজি যোনটো তেওঁ আজি যোনটো শ্বহীদ হ'ল নিজৰ ৰাইজৰ নিজৰ জাতিৰ তেওঁ যোনখিনি স্বাভিমান তেওঁ যোনখিনি কৰিব লাগিছিল সেই কৰাৰ ক্ষেত্ৰত তেওঁ যোনটো ওলাই আহিল বুকু ফন্দাই কৰি তেওঁ যোনটো মৃত্যু হ'ল সেইটো আমি আটাইতকৈ মানে তেওঁ যোনটো মৃত্যু হ'ল আমি এইটো সদায় গভৰ্ণমেণ্টৰ লৈছোঁ আৰু কথাটো হ'ল আমি ক'ব বিচাৰোঁ যে চৰকাৰে যোনখিনি অনাগত যোনবিলাক কৈ আছে উত্থাপন কৰি আছে যে সংবাদ মাধ্যমৰ থ্ৰুদি মেল মিটিঙত যোনখিনি কথা আছে যোনখনকৰ তেওঁলোকৰ যোনটো সংস্থাপনৰ ব্যৱস্থা কৰিব অতি সোনকালে তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰে আৰু অনাগত দিনত এই তেনেকুৱা ধৰণৰ যিটো সাধাৰণ ৰাইজৰ যাতে মৃত্যু নহয় এই চৰকাৰৰ কামপনৰ লগত যোগেদি আমি তেওঁলোকক সুকীয়াই দিব বিচাৰোঁ